নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। তো এতিয়া উঠিলোঁ। তো এতিয়া উঠি কিনি গৈছোঁ, তো ব্ৰাছ কৰিব যাই কিনি চাইছোঁ ব্ৰাছ কৰিবলৈ তাৰমানে কলগেট নাই। ব্ৰাছ আছে, কলগেট নাই, কলগেট আছে, ব্ৰাছ নাই। তে এনেকৈ আৰু কৰিলোঁ ব্ৰাছটো। কৰাৰ পিছত আৰু বহি আছোঁ। বহি থকাৰ পিছত এতিয়ালৈকে একো চাহ পানী একো দিয়া নাই আৰু। এতিয়ালৈকে একো চাহ পানী দিয়া নাই। এতিয়া জাষ্ট ভাত বনাইহে আছে। আৰু এতিয়া গেছ জ্বলাই আছে। আৰু একো চব্জি বি নাই, অকল আছে কিবা পানী লাও, কি জাত লাও কয় এইটো। এনেকৈ হাল গৈছে। বহুত লেজি মানুহ হয়, ইমান লেজি একদম। আৰু চাইছে মোৰ বেলটো পুৰা ঢিলা হৈ গৈছে, জাংগি খুলি যাব বিচাৰে। আৰু ইফালে পুৰা ধূপ মাৰিছে। আৰু আপোনাৰ ৰাতিপুৱা উঠি কিনি যে বাহিৰত যাম বুলি ভাবিম ক'তবা ফুৰিবলৈ, চপ্পলটো পিন্ধিলে আগত যাম বুলি ভাবোঁ, কিন্তু ওলাব নোৱাৰোঁ। এনেকা ধূপ দিয়ে নে, এনেকা ধূপ দিয়ে, মই ধূপত ওলাবই মন নাযায়। আৰু ইয়াত কোনোবাই গৰু বান্ধিছিলে, তো ইয়াত গোবৰ পেলাই ৰাখিছে। এইটো স্বাভাৱিক কৰা নাই। ৰাতিপুৱা উঠি কিনি মই গোবৰ চাই পাইছোঁ। আৰু ইফালে এইটো হ'ল আমাৰ আসাম টাইপ ঘৰ। এইটো হ'ল আমাৰ আসাম টাইপ ঘৰ। আৰু এইটো আমাৰ জানে মন গৈ আছে। আৰু চাইছে না, ইয়াত ৰাতিপুৱা ব্ৰাছ কৰিব আহিছিলোঁ, মতলব ইয়াতে একো মানে কলগেট নাই, বিলকুল নাই। অনলি ব্ৰাছেৰে পৰা ব্ৰাছ কৰিছোঁ। এনেকা দিন আহি গৈছে না, একদম কলগেট কিনিবলৈ বি পইচা নাই, এনেকা হাল হৈ গৈছে দেই। আৰু কি কৰিম আৰু, এনেকা মতলব কি ক'বা আৰু। আজিকালি মনে ভাল লগা নাই। লকডাউন দিয়াৰ পিছত না একদম পুৰা অলপমান চিন্তাতেহে পৰি আছোঁ। আৰু সেইটো হ'ল আমাৰ BMW। এইটো BMWৰ পৰা মই কেতিয়াবা, কিন্তু এইটোৰ পৰা ভাড়া চাড়া একো নামাৰে। কেতিয়াবা এনে আৰু জমনি ঘূৰিবলৈ যায় আৰু ক'ৰবাত ফুৰিবলৈ যায়। আৰু চাইছে বেলি দিছে তাগৰা বেলি। দুৰ্গা পূজা খতম হৈ গ'ল, তথাপি এতিয়ালৈকে ঠাণ্ডা নাহিলে। অলপ গৰমে আৰু উল্টা আৰু গৰম বাঢ়িহে আছে। আৰু হ'ল এইটো আমাৰ জবা ফুল, গোলাপ ফুল ৰে বাবা। মতলব এইটো ৰাতিপুৱা ৰাতি বেছি তাৰমানে তাগৰা হৈ ফুলে, আৰু মাজত দিনত তাৰমানে শুই যায়। এনেকা হৈ যায় এইটো ফুলটো। আৰু বেলেগ কেইটাতো ইমান অকল ইমান ডাঙৰ ডাঙৰ গছ হৈছে, মই ফুল গছ লগাইছোঁ, ইমান দিন ফুল ধৰা নাই। এতিয়াহে ফুল আহিয়ে আছে। ইমান দিন ক'ত গৈছিলে ৰে বাবা, ক'ত? ইয়াৰ চেনটো বেলেগ কিছুমান গুণ মাৰে, যেনেকে আপোনাৰ গুগু টাইপৰ গুণ মাৰে আৰু কি। আৰু আসাম টাইপ ঘৰত এতিয়া আমি সোমাই আছোঁ। আসাম টাইপ ঘৰ আমাৰ। এইটো হ'ল আমাৰ আসাম টাইপৰ ঘৰৰ মাজমজিয়া। আমাৰ ইয়াত বহি থাকা। আৰু এইটো আমি বিচনা ৰে বাবা। তো হেল্ল' বন্ধুসকল। তো এইটোৱে আৰু আজি ঘৰৰ ব্লগ ভিডিঅ'। তো বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক এটা জৰুৰ দিব, বেল আইকনটো দবাই ৰাখিব ৰে বন্ধুসকল। আৰু এইটো হৈছে আমাৰ জানে মনৰ। আৰু আজি আৰু মাইকী মানুহৰ কি কি লাগে জানে? মাইকী মানুহ খোৱা দোৱা কমতি দিলে বি হয়। সিহঁতৰ আমাৰ ঘৰত ঘৰ সাজিবলৈ অকল বস্তু কিবা কিবি লাগে। সেইকাৰণে মানুহ মাত্ৰ 2জন মানুহ অকল আমাৰ ঘৰত। কাপ প্লেট থালি কিমান মতলব ক'বই নালাগে, আৰু কিবা কিবি ৰাখি দিছে। আৰু যেতিয়া মই আৰু কিবা বেলেগ ভিডিঅ' শ্বুট কৰে বাহিৰত,
এইটোৰ পৰা আমি শ্বুট কৰে এইটো আমাৰ ষ্টেণ্ড ফ্লিপকাৰ্টৰ পৰা মগাইছিলোঁ কিন্তু আনবক্সিং এইটো ভিডিঅ' কৰিব পৰা নাই বাৰু মতলব অলপমান টাইম বেলেগ জেগাত আছিলোঁ অহাৰ পিছত তাৰমানে তো ইমানে হাই বন্ধুসকল ইমানে সমাপ্ত কৰিছোঁ।